আমাৰ বিশ্বকৰ্মা আৰম্ভণি এই দুজনে কৰিছে আৰু ইয়াত খুটি পাতি আছে। শুনা লাগিছেনে? কৌশিক জানিছেনে নাই? পাইছে পুৰা। কৌশিক নালাগিলে নহ'বই নহয়, আৰম্ভণিটো কৰিবই লাগিব তাহাঁতে। পূজাৰ টাইম হোৱা নাই। বা চম্পা কুঁহিয়াৰ কাটিব পাৰিছা? পাৰি আছে। কটাৰীখন ধাৰ আছেনে নাই? আছে লাগিব আৰু বিজু চম্পা একদম পূৰা ফলত একদম 1 নম্বৰ দেই ইহঁতে কাটাত। বিজুটো আৰু ডালিম কাটাত 1 নম্বৰ তাই। ডালিম কাটিব আৰু এইফালে আমাৰ ডেক'ৰেশ্যন পূৰা চলি আছে। মুন্নাই মানে বলে পৰা নাই দেখিছা, ময়ো আহিব লগা হৈছে হয়নে? চবেই লগা ভাগে আমি অফিচৰ কাম। মৰা খৰি আনিছোঁ আৰু এইটো বাঁহৰ হেৰি আনিব লাগে। মুন্নাই আনিছে মৰা খৰি, এইটো বাঁহৰ হ'ব লাগে দেখিছে। এইটো মৰা খৰি আনিছে মোক পৰিব লাগে, বুজি পাইছানে নাই? হ'বনে এতিয়া? এইটো বান্ধি দিয়া। এই হিমাংশু বজাৰ কৰি হ'লনে নাই তোমাৰ? তোমাৰ চৌধুৰীটো পূৰা ব্যস্ত হয় ৰিপৰ্টিঙত। পূজা হ'লে নহ'ব নহয়, চব কাম চলি থাকিব লাগিব। আমাৰ অফিচে পূজা চাব আহিছা হয়নে? তোমাৰ নামটো কি কোৱাচোন? হা ইমান মৰম লগা হৈ গৈছে ন? পাপাৰ লগত আহিছা ন? বহি থাকিবা দেই, এতিয়া পূজা খাই যাবা দেই। বাই বাই বাই। এয়া আমাৰ ৰাজদীপ ছাৰে একদম বহি তদাৰক কৰি আছে পূজা। এয়া এতিয়া মুখখন ধুনীয়াকৈ দেখা পোৱা হৈছে হয়। দেখা পাইছে ধুনীয়াকৈ। কিমান ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধি আহিছে, মই তাকে ইমান ভাল লাগিছে সিহঁতৰ ড্ৰেছ কিযোৰ দেখিছেনে? কি কি নাম কয় নাজানো, কিন্তু মই দেখা পাই পেলাই তাহাঁতক মানে পূৰা ৰাখি দিছোঁ আৰু ভিডিঅ'টো। এফালে পূজা চলি আছে, কিন্তু ফটোটো মেইন। ফটো অকণ উঠি ল'লোঁ মাজতে। চোন এইটোৰ আচল বস্তু, আচল কষ্ট কৰা মানুহটো নায়েই একেবাৰে। এনেকৈ হ'লে ওচৰতে বহা। বজাৰ মেইন বজাৰৰ মানুহটো কোন? চাকমা পলাই ফুৰিছে। ওম পূর্ণদর্পী পরাপতং সুপূর্ণং পরাপতনং শুভেন উর্জয় সুতকৃত হলমস্তিষ্ঠা ইদমগ্নে রাহুতে তুষতমিতা দেবদানব গন্ধর্ব দক্ষ রক্ষ জপন্নতা ঋষায়ু মুনয়োগা দেবো মাতায় বস দেবো বত্নাদুবানগা দত্তস্য সপনগা জলে রক্ষন্তু বরাহস্থলে রক্ষন্তু পামনম পটপম নরসিংহং সর্বপাট্যশবম শান্তিরস্তু শিবম দস্তু বিশ্বমটং প্রসন্দত যত্র এব গতং পাপম তত্র এব পরিপশ্যন্ত অচ্যুতানন্দ মিন্দানমচ্ছরণং ভূষিতা গচ্ছন্তো সকলারোগা গচ্ছন্তো সকলা পাপা সত্যম সত্যম বদমহম শিব শান্তিরস্তু মহাপ্রভু দেবশিল্পী ওম শান্তি। প্ৰসাদ বিতৰণৰ দায়িত্বত বিজু আৰু দীপান্বিতা। প্ৰসাদ খাই আমি সকলোৱে পিছত খিচিৰি খালোঁ। এয়া সকলোৱে মিলি পূজাখন পাতা হ'ল, ইমান ভাল লাগিছে। আৰু সকলো মিলি পেলাই আমি এখন গ্ৰুপ ফটো উঠিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ।